সপ্তম অধ্যায় পদ কৃষ্ণ অৱতাৰ কথন। ব্ৰহ্মায়ে বুলন্ত শুনা মুনি মহাশয়, ইষ্টদেৱ কৃষ্ণৰক হি বুলি লাচয়। মহাভাৰ সহিবে ন পাৰিব সুমতি, কান্দি দুখ নিবে দিবে আমাত সম্প্ৰতি। তেবে সমে যাইব মই ক্ষীৰোদধি তীৰ, কৃষ্ণক চিন্তিব তথা কৰিছি তথিৰ। আকাশী বচন শুনি কৈবো দেৱতা, তাৰা সবু অংশে আখি জন্মিবা সাক্ষাৎ। পাছে লীলা কৰি দেৱ দেৱ ভগৱন্ত, দৈৱ কিৰ গৰ্ভে আকি বেকত হৈবন্ত। ভকতৰ বাক্য পালি নৰ ৰূপ ধৰি, নন্দ ঘৰে গকুলে বাৰ হিবা স্বপ্ন কৰি। ঈশ্বৰ বুলিয়া নজা নিবে অজ্ঞ যত, কৰ্ম দ্বাৰে নিজ গুণ হুইবে বেকত। আতি শিশু কালতে কৃপালু ভগৱন্ত, তন পানে পুতনাৰ জীৱ হৰিলন্ত। তৃতীয় মাহতে আতি কৃষ্ণ মহাভাগে, শকত কবু তাইব চৰণৰ আগে। ই কি মনুষ্যৰ কৰ্ম শুনা মুনিবৰ, এতেকে জানিবা কৃষ্ণ পৰম ঈশ্বৰ। চক্ৰবাতনি পাতিবা গলে চেপি ধৰি, নন্দৰ ব্ৰজত ফুৰি বেকলীলা কৰি।
হামি তুলিবাৰ চলে যশোদানন্দন মুখৰ ভিতৰে দেখাই বন্ত ত্ৰিভুৱন পৰম বিস্ময় হুইবা যশোদা সুন্দৰী মনে বিমৰিষি থাকি বন্ত হৰি স্মৰি পাছে গৰগৰিষি আহি থৈবা কৃষ্ণ নাম গোকুলত আনন্দে কি ৰিবা কৃষ্ণ ৰাম